হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম আমি কিমান ঘণ্টা শুব লাগে। আমাৰ জীৱনকালত গড়ে প্ৰায় 1/3 সময় আমি শুয়ে কটাওঁ। কাক কিমান সময় নিদ্ৰাৰ প্ৰয়োজন সেয়া ধৰাবন্ধা নহয়। কিছুমান লোকে 4 ঘণ্টা শুইও ভালে থাকে আৰু কিছুমানে 7 ঘণ্টা শুইও দিনটো টোপনিয়াই থকা দেখা যায়। পুৱা শুই উঠি গা মন বেয়া লাগি নাথাকিলেই বুজিব পাৰি যে টোপনি ভাল হৈছে বা তাতকৈ অলপো বেছিৰ প্ৰয়োজন নাই। গড় হিচাপত প্ৰাপ্তবয়স্ক লোক এজনে 7 পৰা 8 ঘণ্টা শুৱে। বয়স বঢ়াৰ লগে লগে টোপনিৰ মাত্ৰা কমি যাব পাৰে। আনহাতে শিশু অৱস্থাত কমকৈ শুৱাহে অস্বাভাৱিক। নিয়মিতভাৱে নিৰ্দিষ্ট সময়ৰ বাবে ভালকৈ শুৱাটো স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে উপকাৰী বুলি নানা অধ্যয়নত প্ৰমাণিত হৈছে। একেৰাহে কেইবাদিনো নুশুলে ব্যক্তি এজনে পাছৰ কেইদিন বেছিকৈ শুৱা দেখা যায়, কিন্তু আগৰ কেইদিনত হোৱা ক্ষতি তেওঁ পূৰণ কৰিব নোৱাৰে। সুস্বাস্থ্যৰ বাবে একে নিশাই এই ধাৰ মাৰিব লাগে। তো ফ্ৰেণ্ডছ, জানো আহকচোন কাক কিমান সময় টোপনিৰ প্ৰয়োজন হয়। নিউবৰ্ণ বেবী অৰ্থাৎ নৱজাতক 0 পৰা 2 মাহ, তেওঁলোকক টোপনিৰ প্ৰয়োজন হয় 12 পৰা 18 ঘণ্টা। কেঁচুৱা 3 পৰা 11 মাহ, তেওঁলোকক টোপনিৰ প্ৰয়োজন হয় 14 পৰা 15 ঘণ্টা। শিশু 1 পৰা 3 বছৰ, তেওঁলোকক টোপনিৰ প্ৰয়োজন হয় 12 পৰা 14 ঘণ্টা। প্ৰাক-বিদ্যালয়ৰ বয়স 3 পৰা 5 বছৰ, তেওঁলোকক টোপনিৰ প্ৰয়োজন হয় 11 পৰা 13 ঘণ্টা। কিশোৰ 12 পৰা 19 বছৰ, তেওঁলোকক টোপনিৰ প্ৰয়োজন হয় 8 পৰা 9 ঘণ্টা। আৰু প্ৰাপ্তবয়স্ক লোকসকলক টোপনিৰ প্ৰয়োজন হয় 7 পৰা 9 ঘণ্টা। তো ফ্ৰেণ্ডছ, এতিয়া জানিবলৈ পালোঁ যে বয়স অনুযায়ী সকলোৰে টোপনিৰ হাৰ বেলেগ বেলেগ হয়। টোপনিৰ পৰিমাণতকৈ মানহে অধিক গুৰুত্বপূৰ্ণ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।